जे दिनै जोंनि आफाया दिनै थैनाया रुंसारि जानाया बोसोरसे जाबाय। बे जिहेतु मुंख्लं खाम्फा बेखेवनाय हाबाफारि जोंनि गामिनि गासै रायजोफोरा फैनानै बे हाबाफारिखौ मोजाङै मोजां बेखेवनानै होलांबाय। बिनि थाखाय जोंनि न'खरनि जानानै रोजा रोजा रायजोनिसिम साबायखर थाबाय। जेनेबा साबेसे गथ' गथाय बा न'खराव साबेसे फोलेर जानांगौ? जोङो जोंनि बिदा फंबाय साब्रै आरो बिनानाव सासे। ओमफ्राय मा खामानि जेनेबा समाजाव मा खामानि जुथि दंमोन? जों आफाया रायजोनिनो गाहाय देउरिमोन। जोङो जन्म जायैनिफ्रायनो बिथाङा जोङो माने थैजासिम बेखौ माने देउरि जालांनाय नुदों। जोङो माने बेसे गोबावनिफ्राय जादों बेखौ नुवाखै आरो माने जिहेथु गामिनि रायजो राजाफोरा जिहेतु गेदेर गोलावफोरा बुंनाय हिसाबै 40नि सायाव जादों आरो। जेब्ला नोंथाङा रमान हांसोनि थाखाय जेराव थांदोंमोन नोंथांमोना सोरबा उन्दैमोन ना गिदिरमोन? जों गैयामोन बे समाव, जोङो जन्मबो गैयामोन, हाबा जाथ'वाखैमोन। বিশিষ্ট সমাজকৰ্মী কমলাকান্ত বড়ো 1 বছৰ হ'ল তেখেতৰ মৃত্যু আৰু লগতে আজিৰ তাৰিখত তেখেতৰ পৰিয়ালৰ পৰা তেখেতৰ মূৰ্তি স্থাপন কৰা হৈছে আৰু লগতে আমাৰ গাঁৱৰ বুজুৰ্গ ব্যক্তিসকল আছে, মহিলাসকল আছে, সম্পাদক সভাপতি তেখেতসকল আছে আৰু লগতে তেখেতৰ যদি প্ৰশংসা কৰে কমেই হ'ব। তেখেতে 1977 চনত ৰমান স্ক্ৰিপ্টৰ ডিমাণ্ডত সজনীকান্ত হাইস্কুলত তেখেতে গুলীবৰণ হৈছিলে পুলিচৰ দ্বাৰা। গুলীবৰণ হৈছে অমলা শিৱ, তাত আছিল। তেখেতৰ অলপৰ কাৰণে তেখেতে বাচি গৈছে আৰু লগতে পুলিচে তেখেতক ধৰি তেওঁলোকৰ লগত থকাৰ কাৰণে জেলত পঠালে। তেখেত নট অনলি তেখেতৰ লগত বহুতো মানুহ জেল খাইছিল আৰু লগতে আমাৰ অসমৰ গুটি বাথৌ আফাদৰ তেখেতে দেউৰী সমাজৰ উপসভাপতি আছিল আৰু লগতে আমাৰ বিশিষ্ট কৰ্মী তেখেত যিটো মানে আমাৰ গাঁৱত যিটো কাম কৰি দেখুৱালে, তেখেতৰ যিটো তেখেতৰ কৰ্ম আমি শিকিব লগা বহুত থাকিল। অকাল মৃত্যু হৈছে বুলি মই ভাবিছোঁ। 64 ইয়াৰ্ছ কমপ্লিট, 1-2 দিন বাকী আছিল তেখেতে কমপ্লিট কৰিবলৈ। তেখেতে মৃত্যুবৰণ কৰিছে। হঠাৎ নিমুনিয়া টাইফইড হয় তেখেতৰ চিকিৎসাৰ বাবে লৈ গৈছিল যদিও তেখেতক তাৰমানে বচাব নোৱাৰিলে। তেখেতে আমাৰ হাউলি মৌজাৰ বাহিৰেও ষ্টেট লেভেলত অতপ্ৰত জড়িত আছিল আৰু লগতে তেখেতৰ যোৱা বছৰ আদ্য শ্ৰাদ্ধত আমাৰ অসমৰ পৰা দেতলামাংৰা গুৱাহাটীৰ পৰা আদি কৰি চাংচাৰাং ব্ৰহ্মৰ পৰা আদি কৰি কাৰ্বি আংলঙৰ পৰা যিমান বাথৌ সমাজৰ মানুহ আছিল, বিজ্ঞ ব্যক্তিসকলে তেখেতৰ স্মৃতিচাৰণ সভাত অংশগ্ৰহণ কৰিছিলে আৰু লগতে আমাৰ বড়ো ভাষাত দান্দিছে চাউৰাই মেল বুলি কয় এইটো স্মৃতিচাৰণ সভাটো। আমাৰ যিটো স্মৃতিচাৰণ সভাত অসম লেভেলত, ষ্টেট লেভেলত বহুত মানুহ আহিছিল আৰু লগতে গাঁৱৰ মানুহবিলাকে অংশগ্ৰহণ কৰিছিল। সাহিত্য সভাৰ পৰা, আবচুৰ পৰা, বিভিন্ন ক্লাবৰ পৰা, বিভিন্ন ৰিংকু ডামচা আফাদৰ পৰা। এটা কথা ক'বলৈ পাহৰিছোঁ মই, তেখেতে বিশিষ্ট ৰিংকু ডামচা আছিল। তেখেতে খাম, চিপুং, চেৰজা ইত্যাদি বাদ্য বাজনা এটাও বাকী নাছিল। তেখেতৰ পৰা আমি বহুত শিকিছোঁ আৰু ইয়াৰ বাহিৰেও আমাৰ গাঁৱত আছে, তথাপিও তেখেতৰ গুণটো বেছি আছিল আৰু লগতে তেখেতৰ আদৰ্শটো আমাৰ অলপ হ'লেও কিছুমান ব্যক্তি তাতে আছে। তেখেতক সদায় আমি স্মৰণ কৰোঁ। আজিৰ তাৰিখত তেখেতক স্পেচিয়েল কণ্ডলেঞ্চ কৰিছোঁ, তেখেতৰ মূৰ্তিত মাল্যাৰ্পণ কৰিছোঁ, এখন আৰণেৰে তেখেতক সন্মান জনাইছোঁ। আমাৰ সমাজৰ ব্যক্তিসকল, অতিথিসকল, বাহিৰৰ পৰা অহা ব্যক্তিসকলে তেখেতৰ মানে স্মৰণ কৰিছে।